বিহু আমাৰ অসমৰ সংস্কৃতি ইয়াক তিনিটা ৰূপে পালন কৰা হয় ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু আজিৰ ভিডিঅ'টো হ'ল মোৰ ভোগালী বিহু কিয়নো ভোগালী বিহু যেতিয়া খেতিয়কসকলে পুৰা ধান কাটি শেষ হয় তাৰ আনন্দতে এই বিহুৰ উদযাপন কৰা হয় এই বিহু পুহ মাহৰ শেষৰ দিন ঘৰৰ বয় বস্তুবোৰ ধুই পৰিষ্কাৰ কৰা হয় নানা ধৰণৰ পিঠা তৈয়াৰী কৰা হয় আৰু ৰাতি 12টা বজাত মেজি জ্বলোৱা হয় খৰি দি পেলাই আৰু সকলোৱে এই মেজি জুইৰ তলত গা পা ধুই আনন্দৰ উপভোগ কৰে আৰু তাৰ পিছত কি কৰে মাঘ মাহৰ প্ৰথম দিন নানা ধৰণৰ তিল পিঠা ঘিলা পিঠা আৰু দৈ চিৰা কোমল চাউল আৰু আজি নানা ধৰণৰ ঘৰত বস্তু বনোৱা হয় এইবোৰ সকলোকে খাবলৈ দিয়ে আৰু সৰুৱে ডাঙৰক প্ৰণাম কৰে আৰু গামোচা দিয়ে চেনেহৰ প্ৰতীক হিচাপে আৰু ওচৰ চুবুৰীয়াকো মাতি এই বিহু খোৱা হয় আৰু লগৰীয়াবিলাক আহিও এই বিহু খায় সেইকাৰণে ইয়াক ভোগৰ বিহু বুলি কোৱা হয় এই বিহু আমাৰ অসমৰ সকলোৱে পালন কৰে বৰ আনন্দৰে আৰু সকলোৱে আনন্দ উপভোগ কৰে আজি ভোগালী বিহুৰ ইমানেই আহক ভিডিঅ'টো চাওক